ওয়েলকাম বেক মাই চেনেল। আপোনালোকে দেখিবলৈ পাইছে ভীমপুৰা মাথাউৰি ইয়াৰ কিছু অংশ ইয়াত এনেকুৱা এটা পৰিস্থিতি বিৰাজ কৰিছে আৰু বৰ্তমান আমাৰ মাথাউৰিটো অতি মানে ভাগু ভাগু হৈ আছে বৰ্তমান। তাৰে অংশ আপোনালোকক কিছুমান দেখুৱাম বুলি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ব'লক এইটো কেনেকৈ গৈছে আছে যাবই দে গ'ল এয়া গৰাখহনীয়া আছক আপোনালোকে তথাপি মোৰ লাইনে সুধা দিব নোৱাৰে লৈছে তাক বহুত পানী দিছিলে বা এইখন কিন্তু যাব দেই, ইমান গৰা খহিছে ৰখাব পৰা নাই। গোটেই পাকনিটো মানে কিনাৰত পৰিছে, গম পাইছা নাই? বা এতিয়া কিমান মানুহ আপোনালোকৰ ইয়াত ভিৰ দেখা গৈছে। বহুত পাকনি পৰিছে, কিনাৰটো ৰখাবলৈ বহুত জটিল হৈ গৈছে। ইমান তাঁৰ চাহ বাঁহ চাহ দিও কোনো কাম হোৱা নাই বৰ্তমান। মাথাউৰি গোটেই চিয়াল ফাট মেলিছে, দেখিবলৈ পাইছে আপোনালোকে। এইটো ডাঙৰ ফাট দেই, এইডোখৰত যাব, এইটো যাব এতিয়া। এইটো আপোনালোকে দেখিবলৈ পাইছে, এইটো বহুত ফাটিলে। বা এইকণতো বহুত গৈছে দেই। বা এই চব আছা এই চব কিমান ডাঙৰ ফাট। ইয়াত পাকো পানী দিছে কিন্তু কোনো কাম হোৱা নাই বৰ্তমান। এই সোঁতটো মানে একদম কিনাৰ ধাৰটো পৰিছে, গম পাইছা নাই? সেইটো পৰা আছে ফাট চা কিমান ডাঙৰ ফাট। সেইবোৰ কিবা কিবি দিছে ইয়াত, বস্তা চস্তা। এয়া বাঁহৰ পাকো পানী দিছে, কিন্তু ৰখাব পৰা নাই। মাথাউৰি বহুত খহি খহি গৈ পেলাই অৱস্থা নাইকিয়া হৈ গৈছে। বেছি নাই আৰু এইকণ আপোনালোকে চাওক, এইকণ আছে, এইকণৰ পৰা এইকণ গ'লেই মাথাউৰি খতম। বিভাগীয় মানুহ বাৰু লাগি আছে বৰ্তমান, এইবোৰ ত্ৰিপাল চিপাল দিছে কিন্তু ৰখাব পৰা নাই। এইটো ডাঙৰ ফাট দেই, জেগাই নাই নকয়। এইকণটো বেছি হৈছে। এয়া সোৱণশিৰি কাল মূৰ্তি ধাৰণ কৰিছে। এই দেখিছে আপোনালোকে, এইবোৰ তাঁৰ চাই বান্ধি থৈছে। এই গোটেইখন জাবৰ এসোপা দম ইয়াতে আহিছে। এইটো মানে এইকণতো বহুত খান্দিছে, এইকণতো বহুত খনন দেখিবলৈ পাইছে আপোনালোকে। এইটো হৈছে ইলেক্ট্ৰিক পোষ্ট। এইটো ইলেক্ট্ৰিক পোষ্টটো খান্দি নাইকিয়া হৈছে বৰ্তমান। এইটো গ'লেও অকণমান বিপদ হ'ব, কাৰণ মাথাউৰিটো এডোখৰত অকণমানহে লাগি আছে, বেছি নাই। আপোনালোকে দেখিবলৈ পাইছে এইখন বহুত খনন হৈছে, খান্দি নায়েই প্ৰায়। এনেকুৱা এটা অৱস্থাত পৰিণত হৈছে। এইটো ভীমপুৰা মাথাউৰি বুলি কয়। লখিমপুৰৰ পানীগাঁৱৰ পৰা পোনে আহি পেলাই অলপ দূৰ আগত বচাগাঁও পাৰ হ'ব লাগিব। বচাগাঁৱৰ পৰা দোলপতা পাব, দোলপতা কাষতে লাগি আছে। এইটো ভীমপুৰা মাথাউৰি বুলি কয়। এইটো এনেকুৱা এটা পৰিস্থিতি ইয়াত সৃষ্টি হৈছে।
যাব এইটো বেছি দিন মানে বেছি দিন নাথাকে চাগে। এনেকুৱা এটা পৰিস্থিতি হৈছে, মানুহ বিভিন্ন দেখা গৈছে নদীয়ে। ইয়াত বহুত মানুহ দেখা গৈছে। সেই আগত আছে এখন মেচিন নাও। এইটো লেফ্ট চাইডৰ পানীটো এইফালে বহুত আছে ন। এইফালে পানী আপোনালোকে দেখিছে কিমান পানী আছে, এইফালে বহুত পানী আছে। আগত আপোনালোকে দেখিব বহুত নদীখন। এয়া মানুহ, এইখন জেগা বৰ্তমান এতিয়া খান্দি নাইকিয়া হৈ গৈছে। এয়া আপোনালোকে দেখিছে কেনেকুৱা পকনী এটা ইয়াত সৃষ্টি হৈছে। এখন মেচিন আপোনালোকে দেখিবলৈ পাইছে। এইখন ইপাৰৰ পৰা সিপাৰ কৰে মানুহখিনিক আহি পেলাই একদম মাথাই ছাইডত ৰখি গ'লহি। মাথাই আগতে বহুত আগত এইখন ৰখাই, আজিকালি একদম একেবাৰে মাথাই কিনাৰ ৰখাবলৈ বাধ্য হৈছে, কাৰণ পানীটো পৰিমাণ অধিক হৈছে। খান্দি প্ৰায় মাথাইটো নাই আৰু বেছি দেৰি নাযায় চাগে। আৰু ডাঙৰ 2-3 চপা যদি খন্দা হয় তেনেহ'লে মাথাইটো বহুত শীঘ্ৰে ছিগিব। আপোনালোকে ইয়াতে পাকো পানীৰ কাৰণে কিছুমান বাঁহ ইয়াত থৈছে, এইবোৰ পাকো পানী দিব। কিন্তু মাথাইৰ ভিতৰ চাইডে বেছি এটা পানী নাই, পানী বহুত কমি আছে। এইফালে আপোনালোকে দেখিবলৈ পাইছে, এইটো পানী এইফালে একেবাৰে নাই। এইফালেহে পানীটো বেছি হৈছে। এইখিনিয়ে কথা। মোৰ চেনেলটো যিখিনিয়ে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ সামৰিছোঁ, নমস্কাৰ।